দাদা বাইদেউসকল, লোকসভাৰ সদনত কেন্দ্ৰীয় সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী মাননীয়া পূৰ্ণপ্ৰভা দেৱী ডাঙৰীয়াই অংগনবাড়ী, আশা আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ দৰমহা বৃদ্ধি সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে, যিটো আশা আৰু অংগনবাড়ী মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলে জনাটো অত্যন্ত জৰুৰী। সেই গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকে স্ক্ৰীনত চাবলৈ সক্ষম হৈছে। अलावा भी हम उनका जीवन बीमा आयुष्मान भारत के तहत अभी हेल्थ कवरेज स्कीम से भी उनको हमने जोड़ा है और राज्य सरकार के द्वारा भी दिए जाते हैं। तो उसमें अलग अलग राज्य सरकार के द्वारा भी जो राशि दी जाती है, कहीं 15,000 कहीं 10,000 इस तरह से, और आने वाले समय में भी ये लगा नहीं राज्य सरकार महोदय, राज्य विभिन्न राज्य जब ये कार्य तो अलग अलग वो टॉप अप देते हैं और टॉप अप के माध्यम से देखेंगे तो विभिन्न राज्यों के इसमें मानदेय एक रूप में नहीं है। हम चूंकि इस प्रश्न से संबंधित नहीं है, हम आपको डिटेल आपको देंगे कि किस राज्य में कितने दिए जा रहे हैं। भारत सरकार समय समय पर 2018 में भी बढ़ाई है और हम जैसा महसूस करते हैं उनको हर तरह की सुविधाएं उपलब्ध करें। হয় বাইদেউসকল, লোকসভাৰ সদনত কেন্দ্ৰীয় সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী ডাঙৰীয়াই বিৰোধী দলৰ সাংসদসকলৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছিল। আৰু যিহেতু 2025-26 বাজেটত অংগনবাড়ী, আশা আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ দৰমহা বৃদ্ধি সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই, যাৰ ফলত তেওঁলোকে প্ৰতাৰণা কৰি আহিছে। আৰু ইতিমধ্যে দাবীসমূহ মানি লৈ বিত্তমন্ত্ৰী অজন্তা নেওগৰ নেতৃত্বত 3জনীয়া কমিটি গঠন কৰি দিছে। আৰু ফেব্ৰুৱাৰী মাহত কেবিনেট অধিৱেশন আছে আৰু এই অধিৱেশনত মাননীয় মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আশা, অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধি ঘোষণা কৰিব, যাৰ ফলত আশা অংগনবাড়ীসকলৰ সকলো আঁচনিভুক্ত কৰ্মচাৰীৰ দাবীসমূহ বাস্তৱত ৰূপায়িত হ'বলৈ সক্ষম হ'ব। বাইদেউসকল, ভিডিঅ'টো ইমানেই আছিল। সেয়েহে আশা, অংগনবাড়ী আৰু সকলো আঁচনিভুক্ত কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।